ৰোৱান কি খবৰ আশা কৰোঁ খবৰ ভাল আৰু মই ভাবিছোঁ এতিয়া ওলাই যাওঁ আৰু মই ভাবিছোঁ মই তাৰ লগত মানে মোক এতিয়া উলিয়াই নিম বুলি ভাবিছে তো মই এতিয়া ওলাই যাম তাৰপিছত মই ভাবিছোঁ প্ৰেংক ভিডিঅ' এটা কৰিম তো আপোনালোকক দেখাম বলক কেৰি নকৰি গৈ থাকোঁ আৰু যদি প্ৰেংকটো ছাকচেছ হয় তেতিয়াহে মই ভিডিঅ'টো দিম নহ'লে নিদিওঁ আৰু জানেনে মই এতিয়া তাক মানে সি মোক নিবলৈ আহি আছে মই তাক মানে ক'ম দেই আপুনি ৰেপিড'ত দাদা নেকি বুলি তাৰপিছত তাৰ ৰিয়েকশ্যন চাম খং উঠেনে নুঠে এনেও মোক উলিয়াই নিবলৈ আৰু আহিছে তাৰপিছত এনেই ফুৰি আহোগৈ বুলি ভাবিছোঁ আৰু কিবাকিবি কামো আছে খামো তাৰপিছত মই মানে অহাৰ লগে লগে তাক ক'ম তুমি ৰেপিড'ত বয় নেকি বুলি তাৰপিছত তাৰ ৰিয়েকশ্যন চাম কি কেনেকুৱা ৰিয়েকশ্যন কৰে চলো ৰেপিড' বয় নেকি তুমি বমচা মাৰিলোঁ বুলি ক'লা নাই মই তোমাক ৰেপিড' বয় নেকি বুলি সুধিলোঁ নক'লা যে কি পিন্ধি আহিছে কাপোৰটো মিলিছে দুটা একেলগতে অ'টিপি নালাগে নেকি তোমাক হা অ'টিপি নালাগে নেকি ৰেপিড' বয় কেনে অ'টিপি দৰকাৰ হয় ন ফাৰ্ষ্ট ডে ফ্ৰী তুমি ফাৰ্ষ্ট ডে ন আজি ফাৰ্ষ্ট ডে সেইটো কাৰণে মোক ফ্ৰী দিছে দেই ওলাই আহিছিলোঁ বাইক পামচাৰ দিন বেয়া দিন বেয়া মোৰ আমি কি ৰাস্তাত কাজিয়া লাগিবলৈ ওলাই আহিছিলোঁ নেকি ভালকৈ ফুৰিবলৈ আহিবলৈ শান্তি নাই কাজিয়া লাগে ভালকৈ ফুৰা শান্তি নাই ছ'চিয়েল মিডিয়াত দি দিম মই তুমি মোৰ লগত কাজিয়া লাগিছা লগত মই দি দিম এতিয়া কেলৈ কাজিয়া লগা নাই এতিয়া লগাব এতিয়া কাজিয়া আকৌ এতিয়া লাইভ হৈ আছে ন ফুচকা খাই আছে তুমি কি খাবা रूमी था ये लाते नहीं है मुझे यहाँ पे वो पैसा बचा रहा है हाँ नहीं बचा रहा है तो फिर लाता क्यों नहीं है हाँ इस बचा रहा है और कहाँ रहता है वो भी बोल दो दिन में कहाँ रहते है वो सेकेंड मार्केट ঘূৰি আহিলোঁ কাজিয়া চাজিয়া লাগি হেৰি ভ্লগ বনাম বুলি কৈছিলোঁ ভ্লগ নবনোৱা হ'ল এতিয়া মই সেই কিবা কিবি হ'ল ট্ৰান্সলেট হেল্ল' গাইজ মই আকৌ নেক্সট ডে এয়া ভিডিঅ' আৰম্ভ কৰিছোঁ কালি যিহেতু মই ওলাই গৈছিলোঁ আৰু মোৰ ভালকৈ ভিডিঅ' কৰা নহ'ল ভাবিলোঁ আজি ভিডিঅ' এটা দি দিওঁ আৰু আমাৰ ধুনুৰাৰ একদম গা বেয়া হ'ল মই তৎক্ষণাত মেডিকেল আহিব লগা হ'ল ধুনুৰাৰ লগত আৰু এয়া আমাৰ ধুনুত পূৰা এনজয় কৰি নেবুলাইজ লৈছে আৰু বেলেগ বাচ্ছাবোৰক চাব বহুত বেছি কান্দে আৰু আমাৰ ই বহুত ফানি হয় গাইজ দেখিছেনে নিজেই লৈ মেলি নিজেই এয়া নেবুলাইজ লৈছে কি ধুনীয়া ন মৰম লাগিছে আৰু আপোনালোকক মই বস্তু এটা দেখাওঁ আজি মই হস্পিটেল এক্সপিৰিয়েঞ্চ কৰিলোঁ বুলি ক'ব পাৰি তাত কিছুমান বহুত মানে এনেকৈ লাইন লাগি মই কেতিয়াও মানে এনেকৈ হস্পিটেলত মই পোৱা নাই আৰু আজি ফাৰ্ষ্ট টাইম পালোঁ ভাল লাগিল